Hi guys, welcome to our channel Crazy. আজি আমি এই ভিডিওটোত লগইন টেমপ্লেট এখন কেনেকৈ নোটপ্যাডৰ দ্বাৰা ডিজাইন কৰিব পাৰি তাৰ বিষয়ে আমি পঢ়িম। বলক চাওক ভিডিওটো। আমি ফাৰ্ষ্টতে নোটপ্যাডটো অন কৰিছো। এই নোটপ্যাড ইয়াতে আমি টাইপ কৰিম। So guys, আমাৰ ৱেব পেজ ডিজাইনিঙৰ এইটো লাষ্ট ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰো কৰিব।